নমস্কাৰ বন্ধু বান্ধৱীসকল সৃষ্টি নাৰ্চাৰী এণ্ড প্লেণ্ট কেয়াৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম মাধৈ মালতী সম্পৰ্কে। বহুতে ইয়াক মাধৈ মালতী বুলি কয় আৰু কিছুমানে ইয়াক মধুমালতী বুলিও কয় আৰু কিছুমানে ইয়াক ঝুমকা ফুল বুলিও কয়। আহক আমি ভিডিঅ'টো চাওঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল বটনটো প্ৰেছ কৰি দিব, তেতিয়াহে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকিব। মাধৈ মালতী এবিধ হাৰ্ডি গছ। ইয়াক আপোনালোকে যদি মাটিত লগায়, ঘৰৰ বহু ওপৰলৈকে আপোনালোকে ছাদত লৈ যাওঁ বুলি ক'লেও পাৰে, বগাই যায় ই। আৰু যদি আপোনালোকে টাবত লগায় তেতিয়াহ'লে টাবটো অন্ততঃ 6-8 ঘণ্টা যাতে ৰ'দ পায় এই কথা মন কৰিব। আৰু টাবটো যথেষ্ট ডাঙৰ ল'ব, টাবটো যাতে 10 পৰা 16 ইঞ্চি হয় এই কথা আপোনালোকে গুৰুত্ব দিব, কাৰণ গছজোপা বৰ সৰু গছ নহয়, ই যথেষ্ট ডাঙৰ গছ হয়। আৰু ডাঙৰ হ'লেহে ইয়াৰ ফুলবোৰ আপোনালোকে যথেষ্ট পৰিমাণে পাব। ইয়াৰ ফুলবোৰ খুব ধুনীয়া হয় দেখিবলৈ। ফুলবোৰ ফুলাৰ পাছত তললৈ হাউলি যায়, ঝুমকা এটাৰ দৰে। আমি যিবোৰ ছোৱালীয়ে ঝুমকা পিন্ধোঁ ঝুমকাৰ দৰে হয়। আৰু ফুলটো প্ৰথম ফুলোতে বগা হয়, তাৰপাছত পিংক হয় আৰু তাৰপাছত চকলেট কালাৰ হয়। খুব ধুনীয়া লাগে ফুলজোপা দেখি। 3টা ৰঙৰ ইয়াৰ সমাহাৰে যেতিয়া ফুলি থাকে, খুব ধুনীয়া ফুটফুটীয়া এটা পৰিৱেশ, যেন সেউজীয়াৰ মাজত কিবা ফুটফুটীয়া পখিলা কিছুমান উৰি থকাৰ দৰে লাগে। বতাহত হালি জালি থাকিলে আৰু মৰম লাগে। ফুলজোপা খুব ধুনীয়া, আপোনালোকে খুব কম কেয়াৰতে লগাব পাৰে, খুব ধুনীয়া হয়। এবিধ ফুল আমি গৰম দিনতহে পাওঁ, গৰম দিনত ই খুব ধুনীয়াকৈ ফুলে। গৰম দিনৰ পৰা ফুলা আৰম্ভ কৰি অৱশ্যে ই ঠাণ্ডা দিনলৈকে ফুলি থাকে। ঠাণ্ডা দিনত আপোনালোকে 2-এপাহ ফুল পাব, কিন্তু ইয়াৰ গৰম দিনত গছৰ পাততকৈ ফুলৰ সংখ্যা বেছি হয়। আমাৰ এতিয়া ফুলি গৈছে এটা জাউৰি বুলি যিটো কোৱা হয়, তাৰপিছত আকৌ কলি আহি আছে, বহু কলি আহি আছে, মানে ইমানে ধুনীয়াকৈ ফুলে। কিন্তু অৱশ্যে আপোনালোকে যদি গছজোপা ছাঁ জেগাত ৰাখে কিন্তু ফুল নাপায়। ইয়াক আপোনালোকে সম্পূৰ্ণ ৰ'দ ইয়াক লাগিবই। মই আগৰ ভিডিঅ'টো কৈছোঁ, ফুলা ফুলক সাধাৰণতে ৰ'দ লাগে। তেনেকুৱা এবিধ বেছি ৰ'দ লগা ফুল হ'ল এই মধুমালতী বা মাধৈ মালতী। এতিয়া মাধৈ মালতী পানী দিয়া আৰু মাটি কেনেকৈ প্ৰস্তুত কৰিব আপোনালোকে। মাটিটো নৰ্মেল মাটি ল'ব পাৰে, মাটিৰ লগত অলপ বালি আৰু গোবৰ, শুকান গোবৰ বা কেঁচুসাৰ আপোনালোকে মিলাই টাবটোত ল'ব। টাবটোত আপোনালোকে যাতে এক্সট্ৰা পানী নৰয় এইটো কথা গুৰুত্ব দিব। তাৰ পাছতে আপোনালোকে বেছি ফুল পাবৰ কাৰণে কি কৰিব, খলিহৈ আৰু বোন মিল পাউডাৰ মিলাই লৈ আপোনালোকে গুড়িত দিব পাৰে, খুব ধুনীয়া ৰিজাল্ট পাব। নহ'লে আপোনালোকে কি কৰিব, আমি যিটো কল খাওঁ, কলৰ বাকলিটো সৰু সৰুকৈ কাটি আপোনালোকে গুড়িত দি দিব। ফুলাৰ সময়ত যেতিয়া কলি আহিব আৰু তেনেকুৱা সময়ত দি দিব, তেতিয়া খুব ধুনীয়াকৈ ফুল পাব আৰু ফুলটো বহুত সময়লৈকে থাকিব। এতিয়া পানীটো দিয়াৰ ক্ষেত্ৰত আৰু এটা কথা মন কৰিব, জুন-জুলাই মাহত যথেষ্ট গৰম হয়। গৰম হ'লে পানী কিন্তু ইয়াক সঘনাই লাগে। অন্য গছক পানী কমকৈ লাগে ফুলিলেও, কিন্তু ইয়াক পানী বহু পৰিমাণে লাগে। আপোনালোকে পানী 2-3 বাৰ, দিনটোত যদি বেছি ৰ'দ পায়, বৰষুণ নহয় সেইকেইদিনত, পানী 2-3 বাৰ আপোনালোকে দিব পাৰে। খুব ধুনীয়া এবিধ ফুল, খুব ধুনীয়া ইয়াৰ গোন্ধ। দিনত অৱশ্যে ফুলৰ গোন্ধটো কম হয়, আৰু যেতিয়াই ক্ৰমান্বয়ে ৰাতি হ'বলৈ আৰম্ভ কৰে ইয়াৰ ফুলৰ গোন্ধটো বাঢ়ি যায়, কি কথা ক'ব নোৱাৰোঁ। আপোনালোকে ইয়াক বেলকনিত ৰাখিব পাৰিলেও খুব ধুনীয়া, আপোনালোকে সন্ধিয়া সময়ত এটা গোন্ধ পাব। আৰু আপোনালোকে যদি মাটিত ৰাখি বোলে ওপৰলৈ লৈ যাওঁ, তেনেকুৱা কৰিলেও আপোনালোকে ৰাখিব পাৰিব। আৰু খুব কম যত্নতে হোৱা এবিধ ধুনীয়া ফুল, আপোনালোকে প্ৰত্যেকে আপোনালোকৰ বাগিচাত লগাব পাৰে। আৰু বাগিচাত যদি আপোনালোকৰ ডাঙৰ গছ আছে তেতিয়াহ'লেও আপোনালোকে তাৰ গুড়িত লগাই আপোনালোকে ওপৰলৈ বগাবলৈ দিব পাৰে, খুব ধুনীয়া লাগে, আপোনালোকে লগাই চাব। আজিলৈ ভিডিঅ'টো ইমানে। আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল বটনটো প্ৰেছ কৰি দিব, তেতিয়াহে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকিব। নমস্কাৰ।